ৰাতিপুৱা সোনকালে উঠি চোতালখন সাৰি ল'লে ফুলই। গিৰিয়েক বলাই পুতেকক সাৱটি শুই আছে। পুহ মাহৰ ঠেঁটুৱৈ ধৰা ঠাণ্ডা। কুঁৱলীয়ে ঘোপ মাৰি ধৰিছে চাৰিওফালে। ঠাণ্ডা বুলি এলাহ কৰিবৰ সময় নাই আজি তাইৰ। ঘৰৰ কামখিনি কৰি অতাই বৰুৱানীয়ে ৰাতিয়ে ভিজাই ৰখা কাপোৰখিনি ধুবলৈ লাগিব। গাটো তিয়াই জুহালত চাহৰ বাবে পানী উঠাই তাই বলাইক মাতিব গ'ল। চাহ টুপি খুৱাই গ'লে বৰুৱানীৰ ঘৰত কামকেইটা কৰিবও মন বহিব তাইৰ। কিনো হৈছে জানো মানুহটোৰ, জুপুকা লাগি থাকিব লৈছে। এইকেইদিন কামলৈও যাব মন কৰা নাই। মূৰৰ ঘূৰণি, জ্বৰ, খোৱা বোৱাও বাদ দিছে। এইদৰে বহি শুই নথকা মানুহটোক লৈ চিন্তাত পৰিল তাই। আজি বৰুৱাৰ ঘৰত কাম কৰি পোৱা টকাকেইটাৰ লগত সাঁচতীয়া কেইটা লৈ পিছদিনাই বলাইক ডাক্তৰৰ ওচৰত এপাক দেখুৱাই অহাৰ কথা ভাবিলে ফুলই। ঐ উঠ আকৌ, মই কামলৈ যাওঁ নহয়। বাবুটো শুই থাকক, তই চাহ টুপি খাই লহে। আজি বৰুৱানীৰ ঘৰত বহুত কাম আছে। তই কামলৈ যাব নালাগে। মই আজি বাবুক লগত লৈ নাযাওঁ। তোৰ গা বেয়া, বাবুৰ লগত ঘৰতে থাক। হ'ব দে, তই চাহ দে, মই মুখখন পখালি লওঁ। হাততে মিঠৈ এচপৰা লৈ দুয়ো জুহালতে বহি চাহ খালে। শুনচোন, মোৰ দেৰি হ'লে তই ভাতকেইটা বহাই দিবি নহ'লে। খৰাহীতে আলু এটা আছেই, ভাততে দি থবি। কথাকেইটা কৈ তাই কলৰ পাৰত চাহৰ বাচনকেইটা ধুই হাতখন মুচি লৈ শুই থকা পুতেকক ভালকৈ গাত কাপোৰখন দি ওলাই গ'ল। বাহিৰত তেতিয়াও কুঁৱলী। বলায়ে দুৱাৰ মুখৰ পৰা তাই যোৱালৈ চাই ৰ'ল। বৰ মৰমৰ মানুহজনী তাৰ বাবে। একোৱেই দিব পৰা নাই সি তাইক। তথাপিও তাইৰ আপত্তি নাই কোনোদিন। লোকৰ ঘৰত কাম কৰি দুপইচা আৰ্জি তাকহে সহায় কৰি আহিছে পেটৰ ভাতমুঠি যোগাৰ কৰাত। এইবাৰ বিহুত পাৰিলে তাইক শাৰী এখন দিব লাগিব। নেদেখা হোৱালৈকে ফুলক চাই থাকিল সি। বাইদেউ উঠিলনে? বৰুৱানীক মাতষাৰ দি তাই ভিজাই ৰখা কাপোৰখিনি উলিয়াই ল'লে। ফুল, চাহ একাপ খাই ল। ইমান ঠাণ্ডাখনত কাপোৰগাল উলিয়াই ল'ব নালাগে। বৰুৱানীক সেইবাবে ভাল পায় ফুলই। সেই মৰমখিনিৰ বাবেই এইখন ঘৰত কাম নকৰোঁ বুলিও এৰিব পৰা নাই তাইৰ। কিন্তু বৰুৱা সুবিধা পালেই অসৎ ইংগিত দিয়ে তাইক। ঘৰখন চলাবলৈ যে টকাকেইটাৰ প্ৰয়োজন হয়, তাকে ভাবি সকলো হজম কৰি বৰুৱাৰ পৰা আঁতৰি থাকে তাই। নালাগে বাইদেউ, অলপ পিছত দিলেই হ'ব। মই ঘৰতে চাহ একাপ কৰি খাই আহিছোঁ। বলাইৰ গা বেয়া বুলি কৈছিলি যে, ভাল পাইছেনে? তাক লৈ চিন্তাহে হৈছে মোৰ। ভাল পোৱা নাই। খাব ববও মন নকৰা হৈছে। জানো কি হৈছে। এইকেইদিনতে চিভিলতে এবাৰ দেখুৱাই আহিম বুলি ভাবিছোঁ। তাকেই কৰ, মানুহটো বেমাৰত পৰি থাকিলে কি শান্তিতনো থাক। পইচা পাতি লাগিলে কবি। আছে বাৰু এতিয়া, নালাগে। লাগিলে আপোনাক কম দিয়ক। কাপোৰখিনি ধুই ঘৰখন সৰা মোচা কৰি তাই আজৰি হ'ল। কামৰ মাজত এবুৰি চিন্তাই বেৰি থাকিল তাইক। বিহু পালেহি, পৰহিলৈ মাঘৰ উৰুকা।
বিহুত চাগে ডাক্তৰবোৰ নাথাকি চিভিলত। বিহুৰ পিছতে নিব লাগিব বলাইক ডাক্তৰৰ ওচৰলৈ। কথাখিনি ভাবি তাই বৰুৱানীক মাত লগাই যাবলৈ ওলাল। বৰুৱানীয়ে টকা 100 তাইৰ হাতত দি উৰুকাৰ দিনা আহিবি ক'লে। বৰুৱা তেনেকুৱাতে ওলাই আহিল ভিতৰৰ পৰা। ফুলক, উৰুকা দিনা বাইদেউৰ কামবোৰ বাৰু কৰিবিহি। ৰাতিলৈ মোৰো আলহী কেইজনমান আহিব। জানই নহয় বাইদেৱে অকলে সকলো চম্ভালিব নোৱাৰিব। তই আহি অলপ সহায় কৰি দিবিহি। টকা কেইটামান বেছিকৈয়ে দিম দে, চিন্তা নকৰিবি। ফুলই বুজিলে ৰাতিলৈ কি সহায় বিচাৰি বৰুৱাই তাইক কাম কৰিব মাতিছে। এনেকুৱা কাম কৰিবলৈ তাইক আগতেও মাতিছিল বৰুৱাই। সম্ভ্ৰান্ত ঘৰৰ বৰুৱাৰ দৰে বহুত এনে মানুহ আছে যি সভ্যতাৰ মুখা এখন পিন্ধি তাইৰ দৰে বহু ফুলক টকাৰ লোভ দি উপভোগ কৰি আহিছে। বৰুৱাৰ চৰিত্ৰ তাই নজনা নহয়। তাই লগে লগে সিদ্ধান্ত ল'লে বৰুৱাৰ ভোগৰ সামগ্ৰী নহয় তাই কেতিয়াও। নালাগে তাইক তেনেকুৱা টকা। ৰাতিলৈ মই আহিব নোৱাৰোঁ দাদা, আপুনি বেলেগ কাৰোবাক মাতিব। আৰু একো ক'ব সুবিধা নিদি ওলাই আহিল তাই। ঘৰ আহি দেখিছে দুৱাৰত তলা লগোৱা আছে। ইফালে সিফালে চাই পিৰালিতে বলাই ক'ত গ'ল চিন্তা কৰি বহি পৰিল তাই। বাবুটোকো লগত লৈ গৈছে। ক'ত বা গৈছে। অলপ পিছতে বলাই পালেহি। ক'ত গৈছিলি অ' তই? গা বেয়া বাবে ঘৰতে থাকিব কৈ গ'লো। ঘূৰি ফুৰিছ। ক'ৰবাত গৈ মূৰ ঘূৰাই পৰি থাকিলে মই কি কৰিম ক? তোৰ বাদে মোৰ আৰু কোন আছে? মোৰ কথাও ভাবিবিচোন অলপ। মৰমত দিয়া ফুলৰ গালিবোৰ শুনি তাইলৈ বৰ মৰম লাগি গ'ল বলাইৰ। তাইক ওচৰ চপাই আনি ক'লে, ব'লচোন ভিতৰলৈ, মই তোলৈ কিবা এটা আনিব গৈছিলোঁ। কিয়নো খং কৰি আহিছ? কি আনিলিগৈ তই? তেতিয়াহে তাৰ হাতলৈ চালে তাই। হাতত এটা অলপ ডাঙৰ টোপোলাই দেখোন। চাবি, আগতে দুৱাৰখন খুলি ল আকৌ। চাবিপাত লৈ দুৱাৰখন খুলি ভিতৰ সোমায়ে বলাইৰ হাতৰ পৰা টোপোলাটো কাঢ়ি খুলি পেলালে তাই। এখন শাৰী, তাইৰ প্ৰিয় ৰঙা ৰঙৰ, কেইযোৰমান ৰঙা খাৰু, এটেমা সেন্দুৰ, লগত এযোৰ চেণ্ডেলো। দেখি ভাল লাগি গ'ল তাইৰ। ফূৰ্তিতে বলাইক সাবটি ধৰিলে। নাৰী সহজাত প্ৰবৃত্তি। সাজি কাচি ধুনীয়া কাপোৰ কানি পিন্ধি সকলো নাৰীয়েই ভাল পায়। টকা পইচাৰ অভাৱে সেই চখ দমাই ৰাখে যদিও মনে বিচৰাৰ দৰে পিন্ধিব উৰিব সকলোৱে বিচাৰে। লিৰিকি বিদাৰি বস্তু কেইবিধ চাই লৈহে ভাবিলে তাই, বলাইয়ে ক'ত টকা পালে এইবোৰ কিনিব। ঐ ৰচোন, ইমানবোৰ টকা তই ক'ত পালি অ'? তই পাব লগা আছিল নেকি? কামলৈ যোৱাই নাই ইমান দিনে। কোনে দিব মোক মুখখন চাই টকা এগাল? তই ইমান কষ্ট কৰ, বহুত বছৰ তোক একো এটা দিয়াই হোৱাই নাই। সদায়তো যোৰা তাকলি দি ঘৰ চলাওঁতেই শেষ হয় যিকেইটা পইচা পাওঁ। এইবাৰ বিহু বুলি সাঁচতীয়া টকা কেইটাৰেই আনিলোঁ দে। মূৰটো ঘূৰাই গ'ল ফুলৰ। তাই মনে মনে সেইকেইটা টকাৰে তাক ডাক্তৰৰ ওচৰলৈ নিয়া কথা ভাবি আছিল। আৰু সি সেইখিনি তাইলৈ
শাৰী খাৰু কিনি খৰচ কৰি পেলালে। দুখে হেঁচা মাৰি ধৰিলে তাইক। মোক এই খাৰু শাৰী নালাগে বলাই, তইহে মোৰ আচল সুখ। তই থাকিলে এইবোৰ বস্তু মোৰ বাবে মূল্যহীন। তোক ডাক্তৰ তাত নিম বুলি মই গোটাই ৰাখিছিলোঁ পইচাকেইটা। তই কিয় খৰচ কৰিলি বাৰু কচোন? কি কৰিম এতিয়া মই? হাতত মাত্ৰ আজি কাম কৰি পোৱা টকা 100হে আছে। তেল চাউলি আনি খাওঁ নে তোৰ বেমাৰৰ চিকিৎসাই কৰোঁ? বহুত বেয়া কাম কৰিলি তই। টোপোলাটো দলিয়াই তাই কান্দি কান্দি সোমাই গ'ল। হ'ব দে, মই ভাল পাইছোঁ নহয়, পিছত যাম দে ডাক্তৰৰ তালৈ। বলাইৰ কথাৰ উত্তৰ নিদি তাই ভাতৰ চৰুটো দাঙি চাই ল'ৰাটোলৈ ভাত কেইটামান উলিয়াই ল'লে। বলাইকো দিলে কেইটামান। দূৰৰ পৰা তাইক চাই থকা বলাইয়ে সুধিলে, তই নাখাৱ নেকি? মই খাই আহিছোঁ, তই খাই লহি। ঘৈণীয়েকৰ খং দেখি চুপচাপ ভাতকেইটা খাই উঠি গ'ল সি। ৰাতিটো ফুলৰ অলপো টোপনি নাহিল। তাৰ মুখখনলৈকে চাই চিন্তা কৰি কটালে, কিদৰে আকৌ টকা কেইটামান গোটাই তাৰ চিকিৎসা কৰাব। শুকাই খিনাই কিবা হৈ গৈছে মানুহটো। বাহিৰত ঘন কুঁৱলী পৰিছে তেতিয়া। টোপ টোপকৈ সৰি পৰা নিয়ৰৰ টোপালবোৰে ওপৰৰ চালিখনত কৰা শব্দবোৰৰ লগে লগে তাইৰ চকুৰ পৰাও সৰি পৰা চকুলোবোৰেও তাইৰ বুকুৰ ভিতৰখন হাহাকাৰ কৰি তুলিলে। কিবা এটা সিদ্ধান্ত ল'ব লাগিব। দোমোজাত পৰিল তাই। চকুৰ টিপ নেপেলোৱাকৈয়ে ৰাতিটো পাৰ কৰি পোহৰ হোৱাৰ লগে লগে উঠি আহিল তাই। এটা নতুন দিন, এখন নতুন যুদ্ধ। সকলো একেই থাকে দেখোন সিহঁতৰ বাবে সদায়। সেই একেই কষ্ট, একেই চিন্তা, একেই অভাৱ। কেৱল মাত্ৰ সলনি হয় দিনবোৰ, মাহবোৰ আৰু বছৰবোৰ। আজি ঘৰতে থাকিব তাই, বলাইৰ লগত, সিহঁতৰ ল'ৰাটোৰ লগত। দিনটো হাঁহি ফূৰ্তিৰে পাৰ কৰিলে সিহঁতে। অভাৱে জুৰুলা কৰিলেও সুখী হ'ব জানে সিহঁতে। পেট ভৰাই খাব নাপালেও নিমখ ভাত কেইটাও কেতিয়াবা অমৃত যেন লাগে। তাতে দুয়োকে বহুত মৰম কৰে। সেয়াই প্ৰকৃত সুখ সিহঁতৰ বাবে। পিছদিনা উৰুকা। ঘৰৰ বাহি বন কৰি তাই বৰুৱাৰ ঘৰৰ কামলৈ ওলাল। বলাইয়ে আনি দিয়া নতুন শাৰীখন পিন্ধি তাই নিজকে চালে খিৰিকীৰ গজালত ওলোমাই ৰখা সৰু আইনাখনত। খাৰুখিনিও পিন্ধি ল'লে। সেন্দুৰৰ টেমাটো খুলি কিবা এটা ভাবি তাই বলাইৰ ওচৰ পালেগৈ। তই দেখোন আজি কামলৈ ইমান সাজি কাচি ওলাইছ? বলাইয়ে তাইলৈ চাই সুধিলে। আজি বৰুৱাৰ ঘৰলৈ দূৰৰ কোনোবা আলহী আহিব। বিহু বুলি তই দিয়া শাৰীখনকে পিন্ধিছোঁ দে। শাৰীখন ঠিক কৰি কৰি কথাখিনি বলাইক ক'লে তাই। কিয় জানো তাৰ চকুলৈ চাবলৈ সাহস হোৱা নাই আজি তাইৰ। সেন্দুৰকণ শিৰত দি দিবি নেকি বলাই? লাহেকৈ সুধিলে তাই। আৱেগিক হৈ পৰিল বলাই। আজি কিয় এনেকুৱা কৰিছে তাই? তাইক ওচৰ চপাই আনি সেন্দুৰেৰে সেওঁতাটো বোলাই মুখতে চুমা এটা আঁকি দিলে সি। আজি যেন ফুলক এজনী নকন্যা। বলাইৰ সদ্যবিবাহিতা পত্নী। একেথৰে চাই ৰ'ল সি তাইৰ মুখলৈ।
দুটোপাল চকুলো সৰি পৰিল ফুলৰ চকুৰ পৰা। মৌনতাৰে বহুত কথাই কৈ গ'ল বলাই, সেই চকু পানীখিনিহে। সি কি বুজিলে, বুজিব যত্ন নকৰিলে তাই। বৰুৱাৰ ঘৰত উখল মাখল পৰিৱেশ। এফালে মাঘৰ উৰুকা, লগতে বৰুৱাৰ কেইজনমান গণ্যমান্য বন্ধুৰ আগমন। লাৰু পিঠাকে ধৰি বিভিন্ন ব্যঞ্জনৰ সুগন্ধিয়ে ঘৰ ভৰি পৰিছে। বৰুৱানীক নিয়াৰিকৈ সকলো যোগান ধৰি চল বুজি তাই বৰুৱাৰ ৰুম পালেগৈ। দাদা, আজি ৰাতি যে মোক কামলৈ মাতিছিল, মই কৰিম, যি কামেই নিদিয়ে, কিন্তু মোক টকা কেইটামান সৰহকৈ লাগিব। ফুলৰ কথা শুনি বৰুৱাই তাইক যি লাগে তাকে দিব বুলি কৈ সন্তুষ্টিৰ হাঁহি এটা মাৰিলে। ভৰিৰ পৰা মূৰলৈ বৰুৱাই তাইক যিদৰে চালে, ঘৃণাত নাক কোচ খাই গ'ল ফুলৰ। থুৱাই দিব মন গ'ল বুঢ়াটোৰ মুখত, কিন্তু একো কৰিব নোৱাৰে তাই। আজি তাই উপায়হীন। বৰ অস্বস্তিত কামবোৰ কৰি গ'ল তাই। যথা সময়ত বৰুৱাৰ আলহী চাৰিজনো আহি পালে। বৰুৱানীয়ে আলস উদৰেৰে আলহীক খুৱাই বুৱাই বাকীখিনি কামৰ দায়িত্ব ফুলক দি আজৰি হ'ল। বাচন বৰ্তন ধুই পাকঘৰ চিডিল কৰে মানে বৰুৱাৰ ৰুমত উৰুকাৰ মেহফিল জমি উঠিল। বৰুৱাই মাতি নিলে তাইক। সুৰা নাৰী খাদ্যৰ সুন্দৰ আয়োজন দেখি আনন্দিত হৈ পৰিল বৰুৱাৰ বন্ধুসকল। হাতত মদৰ গিলাচ লৈ আঠযোৰ চকুৱে যেন গিলি গ'ল এফালৰ পৰা তাইৰ শৰীৰটো। খালী গিলাচবোৰত পুনৰ মদ ঢালি দিলে তাই। লাহে লাহে নিচা বেছি হৈ আহিল সিহঁতৰ। বৰুৱাই তাইক হেঁচা মাৰি ধৰি বগৰাই ল'লে বিচনাত, আৰু ভোগ কৰি গ'ল এজন এজনকৈ সকলোৱে তাইৰ শৰীৰটো। পুৱতি নিশালৈকে চলিল ফুলৰ দেহৰ ওপৰত এই অত্যাচাৰ। যন্ত্ৰণাত কাতৰ হৈ পৰিল তাই। তাইক ভোগ কৰি নিচা আৰু ভাগৰত শুই পৰিল বুঢ়াকেইটা। শাৰীখন ভালকৈ পিন্ধি ওলাই আহিল তাই বৰুৱাৰ ৰুমৰ পৰা। ৰাতিপুৱাবলৈ আৰু বেছি সময় নাই। বৰুৱানীৰ অজ্ঞাতে আজি তাই উৰুকাৰ ভোজ আগবঢ়ালে বৰুৱাক। বিনিময়ত পালে সৰহকৈ অলপ টকা। শৰীৰৰ বিষত কেঁকাই উঠিল যদিও গভীৰ প্ৰশান্তিত উজ্বলি উঠিল তাইৰ মুখখন। বলায়ে ৰাতিপুৱা বোলাই দিয়া কপালৰ সেন্দুৰখিনি চুই চালে তাই। আন্ধাৰৰ মাজতো যেন ডগমগাই উঠিল তাইৰ সেউতাৰ ৰঙাবোৰ। মনতে ভাবিলে, এই সেন্দুৰখিনিৰ মূল্য তাইৰ শৰীৰৰ মূল্যতকৈ বহুত বেছি। হাতৰ মুঠিত টকাকেইটা লৈ খৰ খোজেৰে ঘৰলৈ বুলি ৰাওনা হ'ল তাই। বিহুৰ পিছদিনাই বলাইক ডাক্তৰৰ ওচৰলৈ নিব লাগিব। বাবুটোলৈও চুৱেটাৰ এটা কিনিব লাগিব। ঠাণ্ডাত সি বৰ কষ্ট পাইছে। মনতে কথাবোৰ জুকিয়াই জুকিয়াই কুঁৱলী ফালি গৈ থাকিল ফুল বলাইৰ ওচৰলৈ। ধন্যবাদ। কাহিনীটো পঢ়ি কেনে পালে জনাব। লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।